টপ 5 ইউটিউব ক্ৰিয়েটৰে ইউজ কৰা এপ। তো বন্ধুসকল, মই আজিৰ ভিডিঅ'ত জনাব চেষ্টা কৰিম আপোনালোকক যে আপোনাৰ যদি এটা ইউটিউব চেনেল আছে তেনেহ'লে এই এপকেইটাই আপোনালোকক বহুত হেল্প কৰিব। তো আৰু এটা কথা কৈ লওঁ, এতিয়া পৰ্যন্ত যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ আমি এইটো চেনেলত বহুতো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰি থাকোঁ। তো তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, নাম্বাৰ 1 এপটো হৈছে ক্ৰিয়েটৰ ষ্টুডিঅ', এইটো ঠিক আছে। নাম্বাৰ 2 এপটো হৈছে DU ৰেকৰ্ডাৰ। নাম্বাৰ 3 এপটো হৈছে কাইনমাষ্টাৰ, এইটো। নাম্বাৰ 4 এপটো হৈছে পিক্সেল লেব। নাম্বাৰ 5 এপটো হৈছে টেগইউ, এইটো। এতিয়া কথা আহিল এই 5টা এপে কাম কি কৰে। চাওক, আপোনাৰ যদি এটা ইউটিউব চেনেল আছে তেনেহ'লে এই 5টা এপে আপোনাক ইউটিউব চেনেলটো আগুৱাই নি যাবলৈ বহুত সহায় কৰিব। তো বলক এটা এটাকৈ কৈ দিওঁ কি কি সহায় কৰে কোন এপকেইটাই। তো চাওক, নাম্বাৰ 1 এপটো হৈছে YT ষ্টুডিঅ'। এইটো এপত আপোনালোকে আপোনাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ বা ভিউজ, ডেইলি কিমান ভিউজ আহিলে আৰু ৱাচ টাইম, ডেইলি ৱাচ টাইম কিমান আহিলে, সকলোখিনি এই YT ষ্টুডিঅ' এপটোৰ দ্বাৰা আপোনালোকে চাব পাৰিব। ছেকেণ্ড কথা আহিল নাম্বাৰ 2 এপ DU ৰেকৰ্ডাৰ। এইটো ৰেকৰ্ডাৰ দি আপোনালোকে ফুল HD কোৱালিটিত ভিডিঅ' ৰেকৰ্ড কৰিব পাৰিব, ঠিক আছে, এইটো এপ দি। তো নাম্বাৰ 3 এপটোৰ কথা কৈছোঁ। নাম্বাৰ 3 এপটো হৈছে কাইনমাষ্টাৰ। এইটো এপৰ জৰিয়তে আপোনালোকে বহুত ভিডিঅ' ৰেকৰ্ড কৰা ভিডিঅ'খিনি বা বেলেগ ভিডিঅ' ফেচ কেম ভিডিঅ'ও আপোনালোকে বহুত ভালকৈ এডিট কৰিব পাৰিব। সকলোখিনি সুবিধা এইটো এপত দিয়া হৈছে, কাইনমাষ্টাৰ এপটোত দিয়া হৈছে। তো নাম্বাৰ 4 এপটো হৈছে পিক্সেল লেব। এইটো এপে কাম কৰে, আপুনি যদি থাম্বনেল ক্ৰিয়েট কৰিব বিচাৰে বা প্ৰফাইল পিকচাৰ ক্ৰিয়েট কৰিব বিচাৰে বা ইউটিউব চেনেল আৰ্ট ক্ৰিয়েট কৰিব বিচাৰে তেনেহ'লে এই এপটোৱে আপোনাক বহুতো সহায় কৰিব, যাতে আপুনি এটা ভাল থাম্বনেল এডিট কৰিব, যিয়ে নহয় প্ৰফাইল পিকচাৰ এডিট কৰক, চেনেল আৰ্ট, এটা ভাল চেনেল আৰ্ট এডিট কৰিব পাৰিব। তো নাম্বাৰ 5 এপটোৰ কথা কৈছোঁ, টেগইউ। এইটো এপে আপোনাৰ ইউটিউবত ভিডিঅ' আপলোড কৰে যে তাৰ টেগ ফাইণ্ড কৰাত বহুতো সহায় কৰিব। তো আপোনালোকে নিশ্চয় গম পাইছে যে টপ 5 এপৰ কথা কৈছোঁ আজি। এই এপকেইটাৰ নাম কি, আৰু এই এপকেইটাই কি কি কাম কৰে। মই আশা কৰিছোঁ এই এপকেইটা ইউজ কৰি আপোনালোকে ইউটিউব জগতত বহুত লাভান্বিত হ'ব পাৰিব। তো আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈ বাই।